জাতিটো শেষ পৰ্যায়ত পাইছেগৈ আৰু এই সংকটকালৰ সময়ত আজি আমি নিখিল বড়ো ছাত্ৰ সন্থা বড়ো সাহিত্য সভা ৰাজা ছাত্ৰ সন্থা আন ছাত্ৰ সংগঠনে একেলগে একত্ৰিতভাৱে আমি একগোট হৈ পেলাই আমাৰ জাতিটো আৰু জনজাতিৰ এই সংকটকালৰ সময়ত আমি প্ৰতিবাদী কাৰ্যসূচী লৈছোঁ আৰু চৰকাৰক আমি সকীয়াই দিছোঁ চৰকাৰক আমি আহ্বান জনাইছোঁ দাবী ৰাখিছোঁ যে জনজাতিকৰণলৈ কোনো ৰাজনীতি নচলিব আৰু জনজাতিসকলক অস্তিত্ব বিপন্ন কৰি পেলাই কাক বা অধিকাৰ দিয়াটো আমি কেতিয়াও সহ্য কৰিব নোৱাৰোঁ কোনোবা অধিকাৰ বিচাৰিছে তেওঁলোকে মাত মাতিছে এইটো তেওঁলোকৰ কথা আৰু তেওঁলোকক অধিকাৰ দিয়াত আমাৰ বাধা নাই কিন্তু বৰ্তমানৰ জনজাতিক ধ্বংস কৰি পেলাই কাক বা ভেলী প্ৰদান কৰিছে কাক বা এছ টি প্লেন প্ৰদান কৰিছে আৰু বৰ্তমান এই পৰ্যায়ত যদি 50% ৰিজাৰ্ভেশ্যন যোনটো মানে উচ্চতম ন্যায়ালয় মহামান্য উচ্চতম ন্যায়ালয়ে যি এটা নিৰ্ধাৰণ কৰি দিছে তাৰ পিছত যদি 2 কোটি নতুনকৈ জনজাতি হৈ যায় বৰ্তমানৰ 45 লাখ 2.5 কোটি অসমৰ 4.3 কোটিৰ 2.5 কোটি যদি জনজাতিকৰণ হৈ যায় এই 1 কোটি উচ্চ বৰ্ণৰ লোকৰ কাৰণে আৰু মুছলমানৰ কাৰণেহে এই মানে 50% ৰিজাৰ্ভেশ্যন বাকী থাকিব বাকী 50%ত 2.5 কোটি মানুহ সোমাই যাব এই কথাটো লৈ নিগম নিকায় আমাৰ 6 শিডিউল কাউন্সিল অটোনমাছ কাউন্সিল আমাৰ পঞ্চায়ত VCDC আমাৰ মেডিকেল ইঞ্জিনিয়াৰিং স্কুল কলেজ এডমিশ্যনৰ কথা আমাৰ চাকৰি বাকৰিৰ কথা নিয়োগ নিযুক্তিৰ কথা ভৱিষ্যতত এই জনজাতিসকলৰ বৰ্তমানৰ আমাৰ অস্তিত্ব সংকটকালত আছে আৰু ইয়াৰ কাৰণে চৰকাৰক আমি দাবী জনাইছোঁ আপোনালোকে পুনৰ বিবেচনা কৰক পুনৰীক্ষণ কৰক আৰু এই প্ৰস্তাৱ এই প্ৰতিবেদনখন আপোনালোকে মানে এইটো উইথড্ৰ কৰি লওক সেইটোৱে আজি আমি আহ্বান আমি কোনো জাতিৰ লগত সংঘাত বিচৰা নাই কাৰোবাৰ লগত আমি সংঘৰ্ষ বিচৰা নাই কাৰো আমি অন্যায় বিচৰা নাই কোনো জনজাতি বিচৰা এই দল সংগঠন আৰু নেতৃত্ব আৰু সেই জাতিটোলৈ আমাৰ কোনো হিংসা ভাৱ নাই তেওঁলোকে অধিকাৰ পাওক তেওঁলোকে নিজৰ অস্তিত্বৰ কাৰণে সাংবিধানিক ৰাজনীতিক তেওঁলোকৰ কিবা ৰিজাৰ্ভেশ্যন লাগে সেইটো তেওঁলোকৰ কথা কিন্তু বৰ্তমানৰ জনজাতিক ধ্বংস কৰি পেলাই কোনো অধিকাৰ দিয়া নহয় সেই কথাটো চৰকাৰে বুজিব লাগে আমি চৰকাৰলৈ ঠেলিছোঁ আৰু সেই কথাটো চৰকাৰে গাৰ্জেনৰ দায়িত্ব লৈ পেলাই আমাক এটা ন্যায় এটা সুবিচাৰ এটা সিদ্ধান্ত দিব লাগে বুলি আমি আজিৰ প্ৰতিবাদী কাৰ্যসূচীৰ যোগেদি অসম চৰকাৰক ভাৰত চৰকাৰক আমি দাবী জনাইছোঁ আহ্বান ৰাখিছোঁ ধন্যবাদ